এই কানাই, তুমি যে কালি ৰাতি বাঁহী বজাইছিলা ভালকৈ নুশুনিলো জানা। কাষৰ ফ্লেটটোত ল'ৰা এটা গীটাৰ বজাই আছিল। এম্বুলেন্স এখনে চাইৰেন বজাই গ'ল, কুকুৰবোৰেও ভুকি থাকিল। তুমি মোৰ বাঁহীৰ মাতত কনচেনট্ৰেট কৰা হ'লে শুনিলাহেঁতেন ৰাধা। ইউটিউবত আপলোড দিছোঁ, তাতে শুনি ল'বা। লিংকটো হোৱাটছআপত দি আছোঁ ৰ'বা। কি তুমি তাত দিলা মানে? অ' ৰুক্মিণী সত্যভামাহঁতে মোতকৈ আগতেই শুনিলে চাগে। জানোতো মই, এইবোৰেই তোমাৰ পলিচি। শুনিলেও আচল ফটো তুমিহে বুজি পোৱা ৰাধা, মই জানো। কথাৰে ভুলত তোমাক কোনেও কমপ্লেইন কৰিব নোৱাৰে। চোৱা, মানিব নোখোজি মানি লৈছো। এটা কাম কৰিবা না, এইবাৰৰ পৰা বজালে তুমি হোৱাটছএপত মোলৈ ভিডিঅ' কল লগাই ল'বা, মই লাইভ শুনিম। কি যে কোৱা ৰাধা, মই এন্ধাৰত বজাওঁ আৰু মোৰ কমপ্লেক্সন তুমি জানাই, এঙাৰ যেন হ'ব ভিডিঅ'। আৰে তোমাৰ গাৰ ৰঙৰ কথা আহিল ক'ৰ পৰা? মই মুঠতে লাইভ শুনিম। বাহ, মোৰ দৰে কলীয়া মলীয়াটো কিমান পাত্তা দিছা যে। তুমিতো বহুত কিবা কিবি জনা মানুহৰ লগে ভাগে থাকা, তুমি নিজেও কিমান কথা জানা। মই অকল বাঁহী বজাবহে জানো। ভাল পোৱাৰ জানো কিবা চৰ্ত থাকে অথবা কাৰণ? কিমান বাৰ কম কানাই, নিজকে ধূলিকণা সজোৱা কথাবোৰ মোক নকবা। ভিৰৰ মাজত ভাগৰি যাওঁ ৰাধা, শুৱে বাৱে ইমান মানুহ। জানো কানাই, সেইবোৰ সময়ত তুমি নিজৰ মাজত থাকিও নাথাকা। দূৰৰ পৰা মই তোমাক চাই থাকো। এবাৰো কিয় নাহা ওচৰলৈ? ফোন এটাও নকৰা, না এটা মেছেজ। মই দেখোন তোমাৰ লগতে থাকো, কাষতে। তুমি মোৰ চা নেকি? চাইও ৰাতিৰ এন্ধাৰত লগে, মনত ৰাখিবা কানাই। তেন্তে তুমিনো মোৰ কোন ৰাধা? নুসুধিবা কানাই, তুমি মোৰ কোন অথবা মই তোমাৰ কোন, মই নাজানো, সোধাও নাই নিজকো। তুমি কান্দিছা আৰু তুমি মিছিকে হাঁহি আছা, বদমাছ কৰবাৰ। হাঁহি আৰু কান্দোনৰ সংমিশ্ৰণেৰে আমি জীৱন ৰাধা। আৰু আমি অভিন্ন নহয় জানো কানাই? অভিন্ন আমি।